মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ 1A অনুশীলনীটো আলোচনা কৰিম। তো এটা মই লিখি লৈছিলোঁ সংখ্যাৰ চিনাকি অনুশীলনী 1A। তো ইয়াতে প্ৰথম কুৱেশ্যনটো আমাৰ এনে ধৰণৰ আছিলে 0 2 ইয়াতে আমাৰ প্ৰথম কুৱেশ্যনটো এনে ধৰণৰ আছিলে 2, 0, 4 এ লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তো আটাইতকৈ সৰু সংখ্যাটো 204 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 420। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 2 লে 1 এৰে আৰম্ভ হোৱা আৰু 5 এৰে শেষ হোৱা 6টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। তো আমাক ইয়াত প্ৰশ্নটোত ক্লিয়াৰলি উল্লেখ কৰি দিছে যে 1 এৰে আৰম্ভ হ'ব লাগিব আৰু 5 এৰে শেষ হ'ব লাগিব। গতিকে আমি আটাইতকৈ সৰু সংখ্যাটো লিখিছোঁ 1000005 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিছোঁ 199995। তো যিহেতু আমাক কুৱেশ্যনটোত কৈ দিছে 1 এৰে আৰম্ভ কৰিছোঁ আমি 5 এৰে শেষ কৰিছোঁ, ঠিক দ্বিতীয়টো 1 এৰে আৰম্ভ কৰিছোঁ 5 এৰে শেষ কৰিছোঁ। কিন্তু ইয়াতে কথা এটা আছে, যেহেতু আমাক সৰু সংখ্যাটো লিখিব দিছে গতিকে আমি 4টা স্থান শূন্যৰে পূৰাবলৈ চেষ্টা কৰিছোঁ আৰু ডাঙৰ সংখ্যাটো লিখিব দিয়াৰ কাৰণে আমি এই 4টা স্থান 9ৰে পূৰাইছোঁ। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ 2, 3, 4 এ গঠন কৰিব পৰা 3টা অংক বিশিষ্ট সংখ্যাবোৰ লিখি ঊৰ্ধ্বক্ৰমত সজোৱা। তো আমি ইয়াত ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰে পৰা ডাঙৰলৈ। মই ইয়াত উল্লেখ কৰি দিছোঁ নিৰ্ণয় সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ সজালে আমি প্ৰথমতে কি পাম, যিহেতু আমি প্ৰথমতে সৰু কথা কৈছে গতিকে আমি 2টো লৈছোঁ, 2টো লৈ বাকী 3, 4 লিখিছোঁ 2, 3, 4 আৰু আমি ইয়াত কি কৰিছোঁ এই 3, 4টো সলাই 4 লিখিছোঁ। ঠিক তেনেদৰে এবাৰ আমি 3টো লিখিছোঁ, 3 লিখি থাকিল আমাৰ 2, 4, এই 2, 4টো ইয়াত লিখিছোঁ আৰু ইয়াত আমি কি কৰিছোঁ এই দুটাকে সাল সলনি কৰি দিছোঁ 4টো। ঠিক তেনেদৰে আমি এই ক্ষেত্ৰত আমি কি কৰিছোঁ 4টো লিখিছোঁ 4, 2, 3, ঠিক তেনেদৰে 4, 3, 2। 4 নম্বৰ কুৱেশ্যনটো আমাৰ এনেধৰণে আছিলে 5, 8, 7 আৰু 4ৰে গঠন কৰিব পৰা 4টা অংক বিশিষ্ট সংখ্যাবোৰ লিখি অধক্ৰমত সজোৱা। ইয়াত এই অধক্ৰম শব্দটোৰ অৰ্থ হৈছিলে ডাঙৰৰ পৰা সৰুলৈ। গতিকে আমি পোনপ্ৰথমে কি কৰিছোঁ সংখ্যাকেইটা 8, 7, 5 আৰু 4 এই সংখ্যাকেইটাৰ ভিতৰত চবতকৈ ডাঙৰ আছিলে 8, গতিকে আমি 8এৰে আৰম্ভ কৰা সংখ্যাবোৰ আমি পোনপ্ৰথমে লিখিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াত আমি কি কৰিছোঁ প্ৰথমটো কেনেকৈ লিখিছোঁ অকণমান লক্ষ্য কৰিলে তোমালোকে ধৰিব পাৰিবা 8, 7, 5, 4। ঠিক তেনেদৰে এই দুটাৰ মিল আছে 8, 7, 5, 4, 8, 7টো আমি ৰাখিছোঁৱেই 5, 4টোক আমি 4, 5 কৰিছোঁ। ঠিক তেনেদৰে এবাৰ 8, 5, 7, 4, 8, 5, 4, 7। ঠিক তেনেদৰে 8, 4, 7, 5, ঠিক তেনেদৰে 8, 4, 5, 7। তো আমি পিছৰ শাৰীটো চোৱা এবাৰ আমি 7এৰে আৰম্ভ কৰা সংখ্যাবোৰ লিখিবলৈ চেষ্টা কৰিছোঁ 7, 8, 5, 4, ঠিক তেনেদৰে 7, 8, 4, 5, ঠিক তেনেদৰে 7, 5, 8, 4, 7, 5, 4, 8, 7, 4, 8, 5, 7, 4, 5, 8। এবাৰ আমি 5এৰে আৰম্ভ কৰিছোঁ 5, 8, 7, 4, 5, 8, 4, 7, 5, 7, 8, 4, 5, 7, 4, 8। খালি এইকেইটা সংখ্যা আমি সলাই আছোঁ 5, 4, 8, 7, 5, 4, 7, 8। এবাৰ আমি 4এ লিখিছোঁ 4, 8, 7, 5, 4, 8, 5, 7, 4, 7, 8, 5, 4, 7, 5, 8, 4, 5, 8, 7, 4, 5, 7, 8। তোমালোকে অকণমান প্ৰেক্টিছ কৰিলে আহি যাব। আমি তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ ৰোমান পদ্ধতিত লিখিব দিছে। এই সংখ্যা গোটেইকেইটা আমি ৰোমান পদ্ধতিত লিখিব লাগিব। তো ৰোমান পদ্ধতিত লিখোঁতে অকণমান কথা মনত ৰাখিব লাগিব। এই কথাকেইটা হৈছে মনত ৰাখিবা বুলি মই ইয়াতে উল্লেখ কৰি দিছোঁ। 1টোক আমি ৰোমান পদ্ধতিত এনেকৈ লিখোঁ, 5টোক আমি এইটোৰে লিখোঁ, 10টোক আমি X বুলি লিখোঁ, 50টোক আমি L বুলি লিখোঁ, 100ক আমি C বুলি লিখোঁ, 500ক আমি D বুলি লিখোঁ আৰু 1000ক আমি M বুলি লিখোঁ। এইখিনিতে মই এটা উদাহৰণ দিছোঁ। এই উদাহৰণটো হয়তো তোমালোকে লিখি আহিছা। 4টোক আমি কেনেকৈ লিখোঁ 1 আৰু 5 এনেকৈ লিখোঁ আৰু 6টোক আমি কেনেকৈ লিখিছিলোঁ 5 আৰু 1। ইয়াত এটা কথা লক্ষ্য কৰিলে তোমালোকে নিশ্চয় গম পাবা ৰোমান পদ্ধতিত কি হয় যেতিয়া এই দুটা সংখ্যা মন কৰা 5 আৰু 1, যিহেতু 5টো ডাঙৰ আৰু 1টো সৰু,
সৰু সংখ্যাটো যদি আমি ডাঙৰ সংখ্যাটোৰ আগত লিখো তেতিয়া ৰোমান পদ্ধতিত আমি কি কৰিব লাগে ডাঙৰটো বা সৰুটো বিয়োগ কৰিব লাগে যেহেতু 1 টো সৰু 5 টো ডাঙৰ গতিকে আমি ইয়াত কি কৰিছো 5 ৰ পৰা 1 মাইনাস কৰি 4 লিখো ঠিক এনেদৰে 6 ৰ ক্ষেত্ৰত যেহেতু 5 টো ডাঙৰ আৰু 1 টো সৰু গতিকে আমি কি কৰো ইয়াত একো অসুবিধা নাই 5 + 1 আমি 6 এতিয়া আমি অংককিটা কৰিবলৈ চেষ্টা কৰিম প্ৰথমে দিছে আমাৰ 50 টো মই ইয়াত উল্লেখ কৰিয়ে দিছিলো ওপৰত 50 ক আমি ডাইৰেক্টলি L লিখিব পাৰো গতিকে আমাৰ 50 একো অসুবিধা নাই 50 দিয়া আছে আমি L লিখি দিছো সেকেন্ডটো দিছে 45 এটা 45 টো ডাইৰেক্টলি আমাৰ নাই তো আমি কি কৰিম 40 টো লিখিবলৈ চেষ্টা কৰিব লাগিব প্ৰথমতে তাৰ পিছত আমি +5 কৰো 40 মানে আমি 50 - 10 তো 40 হৈ গল তো ইয়াত আমি 50 - 10 ক আমি XL ৰে মানে 40 ক আমি XL ৰে লিখাইছো XL অৰ্থটো ইয়াত অলপ লক্ষ্য কৰিলে গম পাবা যে X টো হল সৰু আৰু L টো হল ডাঙৰ X মানে 10 আৰু L মানে হল 50 যেটো আমি সৰুটো আগত লিখিছো গতিকে আমি কি কৰিম মাইনাস কৰিম 50 - 10 মানে 40 হৈ গল আৰু ইফালে 5 প্লাস কৰি আমি এনেদৰে 45 টো লিখিছো ঠিক আছে 92 টো ডাইৰেক্ট নাই গতিকে 100 আছে আমাৰ অসুবিধা নাই 100 C মানে হল 100 গতিকে আমি 92 টো কেনেকৈ কৰিছো 90 প্ৰথমে লিখিবলৈ চেষ্টা কৰিছো 100 - 10 মানে 90 আৰু তাৰ লগত আমি 2 প্লাস কৰিলো তো 92 90 ক আমি এনেকৈ লিখিছো XC তো C মানে হল 100 X মানে হল 10 তো আমি X টো আগত লিখিছো গতিকে আমি 100 - 10 90 খিনিৰে আমাক 90 বুজাব আৰু 2 টো আমি এনেদৰে লিখিছো এতিয়া আমি 593 টো কেনেকৈ লিখিছো 500 টো আমাৰ একো অসুবিধা নাই 500 ডাইৰেক্ট আছে তো 500 + 93 টো আমি 90 + 3 90 ক আমি এনেকৈ লিখিছো 100 - 10 + 3 তো ইয়াতে 500 ৰ কাৰণে আমি D লিখিছো 90 ৰ কাৰণে XC আৰু 3 ৰ কাৰণে এনেদৰে আমি 3 লিখিছো তাৰ পিছৰ কোৱেশ্চনটো আমাক দিছিল 45013 এতিয়া 45000 তো আমি প্ৰথমতে এই 45 টো লিখিবলৈ চেষ্টা কৰিছো 45 টো আমাৰ 40 + 5 40 টো আমি কৈছো যে 40 ৰ কাৰণে আমি 50 - 10 লিখিম +5 এই গুটিখিনিয়ে 45 টো খুচাইছে আৰু ওপৰতে আপোনালোকে লক্ষ্য কৰিছা চাগে এডাল বাৰ লিখি দিছো এই বাৰডালে বুজাব কি 1000 তাৰ মানে 45 ৰ লগত এই বাৰডাল দিয়াৰ কাৰণে এটো হৈ গল 45000 আৰু 13 টোৰ কাৰণে 10 + 3 10 + 3 টো আমি এটো হ'ব গৈ 13 আৰু এই গুটিখিনি এই তলৰখিনি এই গুটিখিনি হ'ব 45 ওপৰত বাৰডাল দিলো দিয়াৰ কাৰণে এটো খুজাব 45013 তাৰ পিছৰ কোৱেশ্চনটো আছিল 1857 তো 1000 টো আমাৰ একো অসুবিধা নাই ডাইৰেক্ট আমাৰ 1000 টো আমি লিখিব পাৰোৱে m ৰে তো আমি 1000 + 800 টো আমি 500 + 300 তো 800 আৰু 57 টো আমি 50 + 5 + 2 তো 1000 ক আমি m ৰে লিখিছো 500 ক আমি d ৰে লিখিছো 300 ক আমি 3টা c লিখিছো 50 টোক আমি l লিখিছো আৰু 5 টোক আমি v আৰু 2 টো এনেকৈ হৈছাইছো তাৰ পিছৰ কোৱেশ্চনটোলৈ আমি যাবলৈ বিচাৰিছো তাৰ পিছত দিয়া আছিল 1979 তো 1000 ক আমি 1000 লিখিছো 900 ক আমি 1000 - 100 + 79 50 + 2 মানে 70 আৰু 9 টোক 10 - 1 9 গতিকে 1000 ক আমি m ৰে খুচাইছো 1000 - মানে 900 ক আমি cm লিখিছো কাৰণ c হল 100 আৰু সৰি c টো 100 আৰু m টো হল 1000 গতিকে c টো আগত লিখাৰ অৰ্থ এটোৱে যে এটো আমি বিয়োগ কৰিব লাগিব 1000 ৰ পৰা 100 টো মাইনাস কৰিলে আমি 900 পাম আৰু 50 মানে l আৰু x দুটা লিখাৰ অৰ্থ হৈছে 20 আৰু 10 - 1 মানে হল 9 গতিকে 9 টো এনেকৈ লিখিছো তাৰ পিছৰ কোৱেশ্চনটো আছে 4000 এটো বহুত ইজি 4000 ক আমি প্ৰথমতে 4 লিখিবলৈ চেষ্টা কৰিছো 5 - 1 4 তো ওপৰত বাৰ দিয়াৰ অৰ্থ হৈছে 1000 গতিকে এইখিনি হ'ব 4 আৰু ওপৰত বাৰডাল দিয়াৰ অৰ্থ হৈছে 4000 ঠিক তেনেদৰে 5000 ক আমি ডাইৰেক্ট 5 লিখি বাৰ লিখিম 5 মানে হল এটো আকাৰে আমি ৰোমানত লিখো আৰু ওপৰত বাৰডাল দিলো গতিকে এটো 5000 বুজাইছে এটা ঠিক তেনেদৰে হিন্দু পদ্ধতিত এতিয়া তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে আমি ৰোমান পদ্ধতিত লিখিব লাগে তো উত্তৰটো এনেকৈ প্ৰথমে দিয়া আছে xc তো ইয়াত গমে পাইছা x টো হল সৰু আৰু c টো হল ডাঙৰ c মানে হল 100 আৰু x মানে হল 10 গতিকে আমি সৰুটো আগত দি থকাৰ কাৰণে আমি কি কৰিম মাইনাস কৰিম 100 - 10 90 তো xl ৰ ক্ষেত্ৰটো একেদৰে হৈছে x টো হল সৰু l টো হল ডাঙৰ l মানে হল 50 x মানে হল 10 গতিকে 50 - 10 40 ঠিক তেনেদৰে এবাৰ lx ইয়াত অলপ লক্ষ্য কৰা যে x টো হল এবাৰ সৰু l টো হল ডাঙৰ গতিকে আমাৰ ডাঙৰটো আগত আছে সৰুটো পিছত আছে গতিকে আমি যোগ কৰি দিম তো আমি 50 + 10 60 পাই গলো তো এটো একদম ইজি কোৱেশ্চন c তাৰ মানে 100 + 100 + 100 মানে 300 এবাৰ আছে
MCM M মানে হ'ল 1000 CM C টো সৰু M টো ডাঙৰ গতিকে আমি মাইনাছ কৰিম 1000 minus 100 তো 1000 plus 900 1900 তিনৰে এটো দিয়া আছে ইয়াত তুমি মনে কৰিছা x মানে হ'ল 20 এই গুটেখিনি 8 হোজাইছে গুটেখিনি 8 হোজাইছে মানে 20 plus 8 28 ঠিক তেনেদৰে তাৰ পিছৰ কোৱেশ্চনটো CC XXX3 তো CC এ বুজাব 200 তিনটা x এ বুজাব 30 আৰু 3 টো আছে গতিকে গুটেকিটা প্লাস কৰিলে 233 তাৰ পিছৰটো দিয়া আছে কি DCCXL VI মানে D মানে হল 500 CC দুটা মানে 200 XL মানে হল XL ইয়াতো মন কৰা XL টো X টো সৰু L টো ডাঙৰ L মানে হল 50 আৰু X মানে হল 10 50 minus 10 মানে 40 আৰু এটো হৈছে 6 গুটেকিটা প্লাস কৰিলে 746 নেক্সট MCM XC এটো একেলগে বুজাব লাগিব 9 তো M মানে হল 1000 CM ইয়াত C টো সৰু M টো ডাঙৰ গতিকে আমি মাইনাস কৰিব লাগিব আগৰবাৰৰ দৰে XC ইয়াতো তুমি তেনেকৈ 100 minus 10 আৰু এই গুটেটো বুজাব 9 গতিকে 1999 তাৰ পিছৰ কোৱেশ্চনটো XL 6 XL মানে হল 40 আৰু 6 মানে 46 তাৰ পিছৰ X এটো হৈছে 4 এটো হৈছে 10 মানে 14 তাৰ পিছৰ কোৱেশ্চনটো L XXX L মানে হল 50 আৰু তিনটা x থকাৰ অৰ্থ হৈছে 30 is equal to 80 তো আমাৰ পঞ্চম শ্ৰেণী 1 এ অনুশীলনীটো ইমানতে শেষ হৈছে ইয়াৰ পিছৰ ভিডিওটো আমি 1B অনুশীলনীটো আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ